আজি মই চুজি লাড়ু বনাবলৈ লৈছোঁ। ইয়াৰ বাবে মই নাৰিকল অলপ ৰুকি লৈছোঁ আৰু বাদাম, কাজু বাদাম, কিচমিচ আৰু এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ। ইয়াতে মই 3 চামুচ ঘি দিছোঁ আৰু এতিয়া মই ঘিখিনিত বাদাম কিচমিচখিনি অলপ ফ্ৰাই কৰি ল'ম। আৰু এইখিনি ফ্ৰাই কৰি হোৱাত মই সেই একেখন কেৰাহীতে এই কাপটোৰে 2 কাপ চুজি ঘিখিনিত ভাজি ল'ম। এয়া মই 2 কাপ চুজি ল'লোঁ আৰু এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম আৰু সেই কাপটোৰ জোখেৰে মই চেনি 1 কাপো ব্যৱহাৰ কৰিছোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজি লোৱাত মন কৰিব যাতে চুজিখিনি ৰঙা পৰি নাযায়, এনেই অলপ ভাজি ল'ব। এতিয়া ইয়াতে মই অলপ অলপকৈ গাখীৰ ব্যৱহাৰ কৰিম। ইয়াতে মই নাৰিকলখিনি দি দিছোঁ। আৰু এতিয়া এই গাখীৰখিনি অলপ অলপকৈ ইয়াতে মই এড কৰিম। আৰু এতিয়া ভাজি লোৱাৰ পিছত এইখিনি হৈ যাব আৰু এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু এতিয়া লাড়ু বনাবলৈ ৰেডি হৈ গ'ল। এয়া মই এটা এটাকৈ লাড়ু বনাই লৈছোঁ। এইখিনি মোৰ হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব। চুজিৰ লাড়ু বহুতেই টেষ্টি হয় খাবলৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব।